হেল্ল' গাইজ নমস্কাৰ। মই আজি বহুত দিনৰ মূৰত আজি ইউটিউবত আহিলোঁ আৰু আজি অহা উদ্দেশ্য হৈছে আমাৰ হাহিম নালাপাৰাত শ্বুটিং হৈছে বিপুলদাৰ আৰু লগতে মিউজিক মোহনে কোৰিঅ'গ্ৰাফাৰ কৰিছে। সেইকাৰণে মই আহিছোঁ আৰু জিতেন ভাই মাতিলে সেইকাৰণে আহিছোঁ। এতিয়া আমি খাই আছোঁ, আপেল খাই আছোঁ আৰু পানী বটল লৈ আছোঁ আৰু ইপিনে আমাৰ কল আছে। এতিয়া আমি খাই আছোঁ। সিহঁতে গ'ল, তাৰমানে আমাক এইখিনি দায়িত্ব পাতিছে, আমি এইখিনি কৰিলোঁ। এতিয়া আমি তাহাঁতৰ পিছে পিছে যাম। শ্বুটিং চলি আছে বৰ্তমান আৰু অলপ পিছত আমি যাই আছোঁ সিহঁতৰ লগত। আপোনালোকক দেখাই থাকিম কেনেকুৱা শ্বুটিং, কেনেকুৱা কি কৰ গায়ক এইগিলাখান সকলোকে দেখাম, আপোনালোকে চাই থাকিব। বঢ়িয়া। আমাৰ এইখিনি হাহিম নালাপাৰা বুলি কয়, ইয়াতে বহুতখিনি শ্বুটিং হয়। আমি ইয়াতে শ্বুটিঙত আহিছোঁ। এতিয়া আপোনালোকক দেখাই থাকি ইমান ধুনীয়া লোকেশ্যন, ইয়াত ধুনীয়া ধুনীয়া মানুহে বহুত দূৰ দূৰণিৰ পৰা আহে ইয়াতে শ্বুটিং কৰিবলৈ। সেইকাৰণে মই দেখাই আছোঁ আপোনালোকক। এইখিনি হাহিম নালাপাৰা বুলি কয় আৰু আপোনালোকক দেখাই থাকিম। আমি এতিয়া জিতেন ভাইৰ লগত আছোঁ, জিতেন ভাইৰ লগত গৈ আছোঁ এতিয়া লাহেকৈ আমি শ্বুটিঙত। আমি এতিয়া তাৰমানে অকণমান খাই দিলোঁ, কিছুমান খাব লগা বস্তু আছিল, বহুতখিনি ভোকো লাগিছে তো ৰাতিপুৱাৰ পৰা বহুতখিনি আমি ব্যস্ত হৈ আছোঁ। সেইকাৰণে আপোনালোকক দেখাই থাকিম, আপোনালোকে চাই থাকিব। ড্ৰোন শ্বট হ'ব এতিয়া, আমাৰ ড্ৰোন শ্বট হ'ব না। শ্বুটিং চাই আছোঁ চাইডত, ৰাস্তা হেৰত নেকি? বহুত ভাল লাগিছে না ড্ৰোন শ্বট। এতিয়া ড্ৰোন শ্বট বঢ়িয়া ঘামি চামি। এই মোহন দাৰ খোপা নাচাই গিয়া, ভাল লাগিছে বহুতখিনি না মোহন দা? বঢ়িয়া বঢ়িয়া ধুনীয়া ড্ৰোন শ্বট হৈছে এতিয়া আমাৰ। বঢ়িয়া তৰুণখন নামাই দিলে আমাৰ কেমেৰামেনজনে। আমাৰ ভাই এতিয়া চাইকেল চলাবলৈ আৰম্ভ হৈছে। ঘৰততো চাইকেল নাইয়ে, বেলেগকৈ চলাব এতিয়া। বঢ়িয়া চাইকেলখন তুমি অকণমান চলাই আহা আগলৈকে, মই দেখুৱাই থাকিম। বঢ়িয়া হিৰো হিৰো আমাৰ নৰবি ভাই পৰি যাবা তোমাৰ। বঢ়িয়া। আমি এতিয়া আছোঁ হাহিম নদীত আছোঁ। তাৰমানে বৰষুণখিনি পৰিল তো সেইকাৰণে তাৰমানে আমি অলপ ৰুমত ৰেষ্ট ল'ব লগা হ'ল। এই নদী পাৰত এতিয়া শ্বুটিং চলি আছে, আমি নদী পাৰলৈ গৈ আছোঁ, আপোনালোকক দেখাই থাকিম। নহ'লে কেতিয়াবাই আমাৰ শ্বুটিং শেষ হৈ গ'ল হয়। আজি নিউ পাৰ্টি ৰভা চংটোত আমি সহযোগ কৰিছোঁ যিখিনি পাৰিছোঁ। ইয়াতে বিপুল দা আমাৰ আছে আৰু ৰন্টু দা আৰু লগতে সুস্মিতা বা আছে আমাৰ, আৰু নীলকমল দাদা আছে। বহুতখিনি ভাল এই ডাউচে বিপুল তাৰ ওচৰত চেল্ফি উঠা মানুহ বহুতখিনি। বঢ়িয়া বঢ়িয়া বিপুল দা, এতিয়া আমাৰ লাষ্ট শ্বুটিঙত মই এতিয়া বৰষুণ পৰিছোঁ তো ৰাস্তাত আছোঁ। এইপিনে যোৱা নাই, এইফালে শ্বুটিং চলি আছে, মই যোৱা নাই। আপোনালোকক দেখাই থাকিম যিখিনি পাৰোঁ সেইখিনি দেখুৱাম মই। এতিয়া তাৰমানে মই সিপিনে যোৱা নাই, লাষ্ট শ্বুটিঙত মই যোৱা নাই। অকণমান আৰু আহিব সিহঁতে, এতিয়া ইপিনে আহিলে আৰু মই এইটো দেখাই দিম আপোনালোকক। এতিয়া মই ঘৰত যাবলৈ হৈছে, 4টা বাজিল ইতিমধ্যে। আৰু বিপুল দা গ'ল, ভাত পানী খুৱাই পঠাই দিলোঁ। তাৰ যিহেতুকে বিনা পানী নামৰ এখন থিয়েটাৰ আছে খাৰখলিত, সেইকাৰণে ইমাৰ্জেঞ্চি গ'ল। বহুত দূৰ হয়তো, হাহিমৰ পৰা যাব লাগিব খাৰখলি, বহুতখিনি দূৰ হয়, সেইকাৰণে তাক পঠিয়াই দিলোঁ। এতিয়া এইখিনি নালাপাৰাত প্ৰায়ভাগ হাতী ওলায়ে, এইখিনি অলপ দলবাৰী বুলি কয়। আৰু এইখিনি ৰাস্তাতে আমি তাৰমানে ভিডিঅ' শ্বুটিং কৰিছোঁ। আৰু ভিডিঅ'টো মই অলপ দেখাম বাৰু, তথাপিও যাই হ'লেও যিহেতুকে বহুত কেইবাৰ শ্বট লয়তো, এইবিলাক হাতী ৰখা ঘৰ দং ইপানে আৰু শ্বুটিং চলি আছে।